सोलायथायनि गोनांथार UPPL नि सरकार BTR जिमान চাকৰি ওলাই ইয়াত 1 টাকাও খাব নোৱাৰিব UPPL চৰকাৰৰ সময়ত যিদিনা ইন্টাৰভিউ হ'ব সিদিনাই ৰিজাল্ট ওলাব আৰু সিদিনাই এপইন্টমেন্ট দিয়া হ'ব ইয়াত কোনো দালালি নচলিব PMOৰ ঘৰৰ নামত কোনবা যদি UPPL ৰ নেতা কৰ্মী বিলাক আঠানা সাৰে নাও হেৰাফেৰি কৰে লগে লগে দলৰ পৰা ওলাই দিয়া হ'ব ইয়াত কোনো ৰেহাই দিয়া নহব কাৰণ আমাৰ দুখীয়া মা দেউতাক ইমান বছৰে BPF ঠগাই আহিলে ৰাইজে পৰিৱৰ্তন বিচাৰিছে UPPL ৰ দ্বাৰা পৰিৱৰ্তন বিচাৰিছে গতিকে UPPL প্ৰত্যেকজন নেতা কৰ্মীক মই সাৱধান কৰিছো হকিয়াই দিছো আৰু অনুকিয়াই দিছো যে আমি ৰাইজৰ কাৰণে কাম কৰিব লাগিব পৰিৱৰ্তন আমাক লাগে জব কাৰ্ড কেলেংকাৰী আজিলৈকে বহুত জব কাৰ্ড BPF ৰ মানুহৰ হাতত আছে আৰু আমি ঠিক কৰিছো এই BPF ৰ মানুহবিলাক ডিসেম্বৰত ফার্স্ট উইক সেকেন্ড উইকৰ নিৰ্বাচন হ'ব 15 তাৰিখৰ ভিতৰত চৰকাৰ হ'ব ইয়াৰ আগতে যদি জব কাৰ্ড বিলাক ৰাইজক ঘূৰাই নৰে এজন বিচাৰি জেলত ভৰা হ'ব তাকো ৰেহাই দিয়া নহ'ব এই TLCC চেয়াৰমেন হওক এই ভিডিঅ হওক এই BTCৰ কোনবা সেক্ৰেটাৰী হওক প্ৰত্যেকজনকে জেলত ভৰা হ'ব অতি শীঘ্ৰে জব কাৰ্ড ৰাইজক ঘূৰাই দিয়ক আমি সহ্য নকৰো আমাৰ গৰীব মানুহক ঠগ প্ৰবঞ্চনা কৰাটো আমি সহ্য নকৰো আৰু আজি তেখেত সকলৰ নিচিনা মদ ভাং জুৱা ৰাজনীতি কৰিবলৈ আনে আমি 5 বছৰত BPF 70 বছৰত কৰিব নোৱাৰা কাম আমি 5 বছৰত কৰিব আহিছো আৰু এই কাৰণে ৰাইজ আমাৰ কাৰণে প্ৰত্যেকটো সময় মূল্যৱান আৰু এই কাৰণে আপোনালোকক কৈছো যে আজি নিবনুৱা সমস্যা সমাধান কৰিব লাগিব হাজাৰ ডেকা লৰা মাক দেউতাকে গৰু ছাগলী বিক্ৰী কৰি মাটি বন্ধক থৈ ধান বিক্ৰী কৰি লৰা ছোৱালী পঢ়াইছে MA BA পাছ কৰাইছে চাকৰি নাই কিন্তু সংস্থাপন দিব লাগিব পরিবর্তন দরকার প্রমোদ বড় সরকার